আজান ফকিৰ। আজান ফকিৰ হ'ল এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিৰাণ। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, শ্বাহ মিৰাণ আৰু আজান ফকিৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম 1630 চনৰ ওচৰে পাজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। তেওঁ খাজা নিজামুদ্দিন আউলিয়াৰ এজন শিষ্য আছিল। আজান ফকিৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'বলগীয়া হৈছিল। আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকিৰে চকুৰি বকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। খৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকিৰৰ কবৰ দিয়া